Hi friends, কি খবৰ? মই আজি ইউটিউবৰ ইন্ট্ৰোৰ কথা কম, যিটো আপোন কিছুমানে বহুতে নাজানে যে ইন্ট্ৰো কেনেকে বনাব। সো কিছুমানৰ ভিডিঅ'ৰ আগত ইন্ট্ৰো থাকে বা কিছুমানৰ পিছতো ইন্ট্ৰো থাকে। সো সেইবিলাক কেনেকে বনাব সেয়া বহুতে নাজানে। সো মোৰ ভিডিঅ'টো শেষলৈ চাব, শেষলৈ চালে সব কথা বুজি পাব। আৰু আপোনালোকৰ যি ব্ৰাউজাৰ আছে, কম ব্ৰাউজাৰ হওক কিবা ব্ৰাউজাৰ হওক, অন কৰি ল'ব। অন কৰি লৈ মই ইয়াত স্ক্ৰীন ৰেকৰ্ডাৰ ভিডিঅ'টো দিছো, সেইটো চাই লৈ আপোনালোকে ভালকে বুজি ল'ব। আৰু যদি কিবা যদি ভুল হৈছে প্লিজ কমেণ্টত জনাব। আৰু যদি ভাল লাগিছে অৰ্থাৎ বুজি পোৱাত যদি সহায় হৈছে তেনেহ'লে কমেণ্টতে জনাব আৰু লাইকটো কৰিব প্লিজ। লগতে যদি আপোনালোক যদি মোৰ চেনেলত নতুন, প্লিজ ছাবস্ক্ৰাইবটো কৰি থব, লগতে ঘণ্টি বটনটো দাবাই থব। কাৰণ মোৰ ভিডিঅ'টো জানো আপুনি প্ৰথম পায় বা ফাৰ্ষ্ট পায়। সো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। কম ব্ৰাউজাৰ ওপেন হ'ব। ওপেন হয় ফিক্স পেজ মাৰিব। ফিক্স পেজ মাৰাৰ পিছত এইটো মই লিখি দিছোঁ, এইটো মাৰিব। মাৰাৰ পিছত আহি যাব আপোনালোকৰ এপ্লিকেশ্যনটো আহি যাব। চ' অলপ ৱেইট কৰক। এই আহি গ'ল। গেট ষ্টাৰ্ট ফৰ মাৰিব। মাৰিলে এয়া চিং আপ উইথ গুগল একাউণ্ট মাৰিব। হোৱাটছআপবিলাকে ডিষ্টাৰ্ব দিয়ে। চ' ইয়াত জিমেইলটো বাছি ল'ব। জিমেইলটো চিলেক্ট কৰিব। চিলেক্ট কৰালৈকে একেবাৰে তলত এইবোৰ ফ্ৰী হয়, এইবোৰত পইচা পে'মেণ্ট কৰিব নালাগে, কোনো ধৰণৰ টকা পে'মেণ্ট কৰিব নালাগে। ইয়াৰে এটা আপোনালোকে বাছি ল'ব পাৰে। চ' যিটো ভাল লাগে সেইটো বাছি ল'ব। মই দেখাই দিছোঁ আৰু গোটেইকেইটা। মই এটা বাছি ল'ম এতিয়া। ইয়াৰে মাজৰ এইটো বাছি ল'লোঁ, গিটাৰ লৈ থকাটো বাছি ল'লোঁ। তাতে কাষ্টমাইজ নাও বুলি আছে। এইফালে তলৰ ৰাইট চাইডৰ ব্লেক কালাৰৰ যি আছে ঘৰটো, কাষ্টমাইজ নাও, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আহিব। তাৰপিছত ইয়াত এইফালে ৰাইট চাইডৰ সেইটোতে মাৰিব। তাৰপিছত ইয়াত লিখিব আপোনালোকে যি লিখিব লাগে। তলত লিখিব চেনেলৰ নাম আৰু কিবা ধৰি লওক যিবিলাক ইম্পৰ্টেণ্ট বা ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ এইবিলাক গোটেইকেইটাতে লিখি দিব পাৰিব। তলৰটোত চেনেলৰ নাম লিখিব। তলৰটোত চেনেলৰ নাম লিখি পেলাই তাৰপিছত আপোনালোকে অডিঅ' চেঞ্জ কৰিব পাৰিব। ইয়াত অডিঅ' যিটো অডিঅ' লাগে মই ইয়াত দিছোঁ, কেইটামান চাই ল'ব। এয়া অডিঅ' বুলি আছে। তাৰপিছত HD 720p লাগে নে 360 লাগে কৰি ল'ব পাৰিব আপোনালোকে। অলপমান নেট শ্ল' কি কৰিব। ইয়াত এইবিলাক অডিঅ' আছে, এইবিলাক অডিঅ' চিলেক্ট কৰিব পাৰিব যোনবিলাক লাগে। ওপৰৰ এই 7টা যে আছে লাইনত, সেই 7টাৰ ভিতৰত যেনেকুৱা চাউণ্ড লাগে তাৰমানে তাত আছে, সেই চাউণ্ডবিলাক ল'ব। লৈ পেলাই এই ষ্টক অডিঅ' যে আছে ওপৰত সেউজীয়া বটন, একেবাৰে ওপৰত ষ্টক অডিঅ'ত মাৰিব। তাত মাৰি দিয়াৰ পিছত বেক কৰি ল'ব। বেক কৰি ল'লে মই দেখাই দি আছোঁ, চাই ল'ব, ভালকৈ চাই ল'ব, তেতিয়া বুজি পোৱাত সহায় হ'ব। নে কি কয়? মই গোটেইকেইটা বাজাইছোঁ, তাৰমানে মই ইন্ট্ৰ বনাইছোঁ, সেইবাবে মই গোটেইকেইটা একেলগে বাজাই চাইছোঁ। এটা ইমেইল একাউণ্ট এবাৰহে ৰেজিষ্টাৰ কৰিব পাৰি। ৰেজিষ্টাৰ কৰাৰ পিছত হৈ যায়। এয়া আহি গ'ল। তাৰপিছত এইটো আছে চিষ্টেম আউট, আৰু মাৰাৰ পিছত
মেকে ভিউ মাৰিব তাৰপিছত ভিউ মাই প্ৰভাইড আহি গৈছে ওপৰত সেউজীয়া কালাৰৰ তলতো আছে ওপৰত সেইটো আহি গৈছে প্ৰিভিউ আইডি সেইটো আপোনাৰ চ' তাত মাই ভিউ মাই প্ৰিভিউ আইডি মাৰিব তাৰপিছত একচেপ্টত কৰিব তাৰপিছত আহি গ'ল সেইটো অহাৰ পিছত এইটো একচুৱেলি কেঞ্চেল কৰি দিব দেই পুৰণ চিনডাল মাৰি দিব কাৰণ এইটো মাৰিলে পইচা কাটিব পাৰে চ' ভুলতো নামাৰিব তাৰপিছত মাই প্ৰিভিউজ তাত ক্লিক কৰিব তাত ক্লিক কৰিব লাগিব মই এইটো আগতে বনাইছিলোঁ তাৰমানে এইটো আহি গ'ল মাই প্ৰিভিউ আহি গ'ল তাৰপিছত তাত ক্লিক টু প্ৰিভিউ আহিছে তাৰপিছত এই তলত যে ৰাইট চিনডাল দেখা পাইছে প্লেচ অৰ্ডাৰ বুলি আছে যে তাত ক্লিক কৰিব প্লেচ অৰ্ডাৰ তাত ক্লিক কৰাৰ পিছত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এয়া চেনেল নাম দেখা আৰু লাষ্টতটো আপোনালোকে তাত লিখিব চ' অ'কে মাৰিব দিছে অ'কে মাৰিলোঁ প্লেচ অৰ্ডাৰত মাৰি অ'কে মাৰিব দিছে এতিয়া ভিউ মাই অৰ্ডাৰ আহিছে ভিউ মাই অৰ্ডাৰ ওপৰত দেখা পাইছে সেইটোত ক্লিক কৰিব আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ আহি যাব মাই অৰ্ডাৰত আহি যাব এইটো তলত আহি গৈছে মাই অৰ্ডাৰ জাষ্ট মই অৰ্ডাৰ কৰিছিলোঁ অৰ্থাৎ এইটো ছেটিং বনাইছিলোঁ আপোনালোকৰ বাবে দেখাবলৈ চ' এইটো আহি গৈছে ইয়াত যাব নেটটো বহুত প্ৰব্লেম দি থাকে কি ক'ব মানে দেৰি হৈ যায় চ' আহি গ'ল এইটো ক্লিক কৰিব মাজতে ক্লিক কৰাৰ পিছত অলপমান জুম কৰি ভিডিঅ'টো অলপমান জুম কৰি দেখাব যে তাত থ্ৰী ডট কেইটাত টাচ কৰিব টাচ কৰালৈকে ডাউনলোড বুলি আহিব আৰু সেইটো এয়া 3 ডট আহি গৈছে এতিয়া ডাউনলোড আহিছে টাচ কৰালৈকে ডাউনলোড আহিছে ডাউনলোড কৰি ল'ব আৰু আপোনাৰ গেলাৰীত অট'মেটিকলি সেভ হৈ যাব ডাউনলোড হৈছে ডাউনলোড হোৱা এইটো দেখাই দিছে 35 MB চ' যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইবটো কৰি থ'ব প্লিজ